ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱে ভূঞে ৰাইজৰ মাজত সভা সমিতি কৰিছোঁ আৰু প্ৰচাৰ অভিযান আমি ইতিমধ্যে প্ৰত্যেক অঞ্চলবিলাকত আমি গাঁৱে গাঁৱে বুথে বুথে প্ৰাইমাৰীবিলাকত আমি প্ৰচাৰ চলাইছোঁ। আমি যথেষ্টখিনি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ৰাইজে আমাক আশ্বাস দিছে যে ইউথ লিডাৰ লাগে, ষ্ট্ৰং লিডাৰ লাগে। দীপেন বড়ো ডাঙৰীয়াক বিচাৰিছে আৰু দীপেন বড়োৱে এসময়ত জাতীয় সংগঠনৰ নেতৃত্ব দিছিল। তাৰ মাজত বিভিন্ন দল সংগঠন, বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰিছিল। ইয়াৰ কাৰণে তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সম্পৰ্ক ৰিলেশ্যন আছিল। তো ঠিক তেনেকুৱা ধৰণৰ আমিও বৰ্মন হিচাপে যাৰ কাৰণে আমি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত ওলাই আহিছোঁ আৰু সেই হিচাপত আজি ওদালগুৰিত যেটো নিৰ্বাচনী প্ৰচাৰত আহি দেখিবলৈ পাইছোঁ যথেষ্টখিনি ৰাইজৰ সঁহাৰি আৰু বহুত শক্তিশালী হৈ আছে। দীপেন বড়ো ডাঙৰীয়াক বিচাৰিছে ৰাইজে আৰু আমি যেটো বিচাৰিছোঁ যে পৰিৱৰ্তন বিচাৰিছে ৰাইজে, সজাগ আৰু সচেতন হৈছে। আমি দেখিবলৈ পাইছোঁ দীপেন বড়ো ডাঙৰীয়াক বিচাৰিছে। আপুনি ফিল্ডত ঘূৰিখিনি কেনেকা ফিল্ডত আমি অতি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ৰাইজে একমাত্ৰ আমাৰ দীপেন বড়ো ডাঙৰীয়াক বিচাৰিছে আৰু আমি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত সোমাইছোঁ আৰু আমাৰ অলৰেডি প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ জনগোষ্ঠীৰ মাজত সোমাইছে আৰু ঠিক তেনেকুৱা ধৰণৰ আমাক সকলোৱে সঁহাৰি জনাইছে। সেইকাৰণে আমি ভাবোঁ দীপেন বড়ো ডাঙৰীয়া জিকাটো 100% হৈ আছে, কাৰণ ইয়াৰ প্ৰতিদ্বন্দ্বিতা আমি কাকো দেখা নাই। কাৰণ দেখিবলৈ পাইছোঁ যে ইউ পি পিৰ পৰা খুব নেতাবিলাক বিজেপিত জইন হৈ আছে। চাওক, এইটো এটা হ'ল নক্সা, এইটো এটা নক্সা বুলি ভাবোঁ আমি, কাৰণ আমি পঠাইছোঁ তেওঁলোকক। কাৰণ আমি ইউ পি পি এল দল হিচাপে আমি যথেষ্টখিনি শক্তিশালী হৈ আছোঁ। কাৰণ প্ৰমোদ বড়োৱে ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰিছে। আমি বি টি চিত বা বি টি আৰত 26টা জাতি জনগোষ্ঠী একেলগে বসবাস কৰি আছোঁ আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে আমাৰ এই সভাপতি ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিছে আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠী কমিউনিটি হল দিছে, যাৰ কাৰণে ভিজন ডকুমেণ্ট বনাইছে। সেইকাৰণে প্ৰত্যেকটা জাতি জনগোষ্ঠী আমাৰ লগত আছে আৰু ভিতৰে ভিতৰে গাঁৱে গাঁৱে নিজৰ জাতি জনগোষ্ঠীৰ মাজত প্ৰচাৰ চলাইছে। আমি এতিয়াও শক্তিশালী হৈ আছোঁ, আমি কিন্তু দুৰ্বল হোৱা নাই। কিন্তু দুৰ্বল অন্য দলে হ'ব পাৰে, কিন্তু আমাৰ এতিয়াও শক্তিশালী হৈ আছোঁ। আমি জিকাটো 100% হৈ আছে। চাওক, আমি এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, কাৰণ এইটো গ্ৰহণযোগ্য নহয়। কাৰণ সদায় শান্তি শৃংখলা বচাই ৰাখি যাতে নিৰ্বাচনটো পাৰ কৰে, কাৰণ তেওঁলোকে ভয় খাইছে। সেইকাৰণে এইবিলাক কৰিছে, কাৰণ আমাক দেখা পাইছে যে আমাক চবে আমাক সঁহাৰি জনাইছে। প্ৰত্যেকটা জাতি জনগোষ্ঠী ওলাই আহিছে, শিল দল ভাঙি ওলাই আহিছে। যুৱকসকলে দিনে দিনে মানে ৰাতি দিন তেওঁলোকে দিনে ৰাতে কাম কৰি আছে, কষ্ট কৰি আছে আৰু যাৰ কাৰণে সকলোৱে দলে বলে আহি যোগদান কৰিবলৈ দেখিবলৈ পাইছে। সেইকাৰণে তেওঁলোকে ভয়ত, তেওঁলোকে উপায় নাপায়, তেওঁলোকে এইবিলাক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। এইটো আমি ধিক্কাৰ জনাইছোঁ। চাওক, আমি এইটো ৰাইজক আহ্বান কৰিছোঁ যে ওদালগুৰি বিধানসভা সমষ্টিৰ দীপেন বড়ো ডাঙৰীয়াক সকলো জাতি জনগোষ্ঠীয়ে যাতে ভোটদান কৰে, কাৰণ ভোট দি তেওঁলোকৰ যিটো বহুমূলীয়া ভোটদান কৰি যাতে আমাৰ দীপেন বড়ো ডাঙৰীয়াক জিকাই নাই, আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।